एवरीवन, मैं कुशल और आप लोग देख रहे हैं क्रिएटिविटी एंड ब्लॉग। तो बहुत दिनों के बाद ये ब्लॉग स्टार्ट करने जा रहा हूँ। तो ऐसा बात है कि तो आज 12 फरवरी है तो और आज है मेरा बर्थडे। तो आज मैं एक आश्रम पर जाऊँगा। तो वहाँ पर नाम कीर्तन वगैरह होते रहता है, मतलब 7 दिन का ऐसा का कार्य होता रहता है। तो आज तो लास्ट है वहाँ पर, तो आज उधर जाऊंगा तो आप लोगों को दिखाऊंगा उधर का नज़ारा कैसा, रात में कैसा होता है। दिन में तो बहुत लोगों ने दिखाया था, तो रात में कैसा होता है, कैसा क्या होता है, तो आप लोगों को दिखाऊंगा। तो ऐसा और एक बात है कि सब लोग बोल रहे हैं कि तुम असम से हो भाई, असमीज से वीडियो बनाओ ना। तो मैंने सोचा कि क्यों ना असमीज से वीडियो बनाते हैं। तो ये ब्लॉग अभी से असमीज से स्टार्ट करेंगे, तो आप लोग देखिएगा ज़रूर, फुल वीडियो आएगा तो सपोर्ट करिएगा एकदम से मस्त। मैं हर जगह जाता, जहाँ जहाँ जाता हूँ वहाँ का ब्लॉग नहीं देता। जहाँ मैं अच्छा कंटेंट है उधर का ब्लॉग दे दूँगा आप लोगों को, आप लोग देखिएगा। তাৰ পৰা হ'ব অসমীয়াত ব্লগ ষ্টাৰ্ট, মানে আজিৰ পৰা হ'ব নেক্সট ব্লগবিলাক আপোনালোকে অসমীয়াত পাব। তো মই বাইকৰ ওপৰত বহি লৈছোঁ এতিয়া, তো এতিয়া যাম নহত্ৰ। তো সৰ্থেবাৰী ফালে আছে, তো বলকচোন যাওঁ। তাতে পালনাম চলি আছে শুনিছোঁ, মানে ডাঙৰ আৰু পালনামবিলাক বহুত ধৰণৰ কৃষ্ণগুৰু লোকসকল আহে, কৃষ্ণগুৰু অষ্টমীখন। তো চাওক কেনেকুৱা হয়, মানে ৰাতিৰ দৃশ্যবিলাক চাওক কেনেকুৱা হয়, কিমান মানুহ হয়, মানে কেনেকুৱা। মই মানে ৰাতি আজিলৈকে যাই পোৱা নাই, তো যাম এইবাৰ ফাৰ্ষ্ট। তো আপোনালোকে চাই থাকক, তো কি হয় যাই আছোঁ। বহুত মানুহ হয় বুলি শুনিছোঁ, চাওঁ কেনেকুৱা হয়। ইয়াক লৈ ল'লোঁ, মানে ইও যাব বোলে মোৰ লগত, মানে মই যোগাযোগ টকে যাব হ'লে কি ক'ম আৰু উপায় নাই। মানে মানে দেখাওঁ, মানে আন্ধাৰ হোৱাৰ পৰা হৈছে, মানে সোনকালে যায়, মানে সোনকালে দেখাওঁ আৰু ৰাতিৰ দৃশ্যটো দেখাওঁ আৰু তেতিয়া মানে এতিয়া সোনকালে যাই লওক, চাই থাকক। আমি যাই আছোঁ এতিয়া, এনে দুটামান ৰাস্তাৰ ভিউ চাই লওকচোন, ধুনীয়া একদম। হিয়ার বাহির ঘুরে হোৱানা ঘুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা, প্ৰেমৰ যুত বাসনা, প্ৰেমৰ যুত বাসনা। হিয়াৰ বাহিৰ ঘুৰে হোৱানা ঘুৰেৰে দিয়ানা প্ৰেৰণা, তো গাইছ, আমাৰ ঘৰৰ পৰা নহত্ৰলৈকে প্ৰায় 15 কিলোমিটাৰমান হ'ব। তো আমি এতিয়া যাই আছোঁ, মানে পাম আৰু মোটামুটি আমি 4 কিলোমিটাৰমান আহিলোঁ। তো আৰু যাই আছোঁ, মোটামুটি 11 কিলোমিটাৰমান আছে। তো যাই আছোঁ, চাই থাককচোন গোটেই ভিডিঅ'টো সম্পূৰ্ণ, মানে আৰু ভিতৰত পৰিৱেশবিলাক দেখুৱাম কেনেকুৱা হয়। মানে ভিতৰততো মানে আগতে ভিডিঅ' এলাও নাছিল, এতিয়া কিবা কৰিছে গম নাপাওঁ ভালকৈ, মানে ভিডিঅ' কিবা কৰবা দিয়ে না নিদিয়ে তো নাজানো আৰু, তো গম পাম। প্ৰেমৰ যুত বাসনা, গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা, গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ দুচকুৰ ভাষাৰে। ভিতৰত সোমাই এনেকুৱাকৈ ইয়াত জোতা চেণ্ডেল ৰাখিব পাৰিব। তো ইয়াত এনেকুৱাকৈ যাব লাগিব ওপৰত। তো চেনিটাইজাৰ দি আছে, তো ভিতৰত যাওঁ বলকচোন। ৰাতিৰ পৰিৱেশ দেখুৱাই আছোঁ কেনেকুৱা, তো চাওক। ৱাও ৱাও, জাষ্ট ৱাও, চাওক এবাৰ কি ধুনীয়া লাগিছে ন, চাওক চাওক পৰিৱেশ। তো এয়া ৰাতিৰ নহত্ৰ পৰিৱেশটো চাওক, কি ধুনীয়া একদম বিউটিফুল, মজা। চাওক চাৰিওফালে এইখন এনেকৈ গেট, আগত আছে গেটখন, মেইন গেটখন। তো সোমাই অহাৰ পাছত জোতা চেণ্ডেল থ'ব পাৰিব। তাৰপিছত ইয়াত এনেকৈ আহিলে ভিতৰত আৰু ভিতৰত যাই আছোঁ আমি, তো চাই থাকক। আমি ভিতৰত সোমাই আছোঁ এতিয়া। তো আগত দেখি পৰিৱেশবিলাক আপোনালোকক দেখুৱাম। তো চাওক, ইয়াৰ পৰাই চাওকচোন পৰিৱেশটো চাওক, ধুনীয়া পৰিৱেশ ন, লাইট জ্বলি আছে ধুনীয়া একদম, চাওক বঢ়িয়া লাগে ন, চাই থাকক। তো যাই আছোঁ আমি এতিয়া ভিতৰত। তো আগত আৰু দেখুৱাম কেনেকুৱা কি হৈছে, তো চাই থাককচোন। মানে পালনাম চাবলৈ এইবাৰ ৰাতি আহিছোঁ, মানে দিনততো আহি পাইছোঁ, মানে মই আগতে এতিয়া ভিডিঅ' এলাও নাছিল। তো এতিয়া নতুনকৈ ভিডিঅ' এলাও কৰি দিছে কিছুমান জেগাত। তো চাওঁ কি কি দেখুৱাব পাৰোঁ, চাই থাককচোন। যাই আছোঁ ভিতৰত, পৰিৱেশটো চাওক, ভাল লাগিছে ন। ৰাতি আহিব চাব, গম পাব তেতিয়া, ভাল লাগে।
ধুনীয়াকৈ লাইট জ্বলি আছে সেইফালে গেটখন আছিল মানে এইফালে বন্ধ চাওক ইয়াত চাৰিওফালে কৃষ্ণগুৰু লিখা আছে তো চাওক এয়া কৃষ্ণগুৰু কি ধুনীয়া লাগিছে চাওক পৰিৱেশটো চাওক এবাৰ ৰাতিৰ তো চাওক কি ধুনীয়া তো এতিয়া আমি ভিতৰত সোমাই আছোঁ তো মানে নাম পাছ পঢ়ি আছে তো সেইকাৰণে শব্দ হাল্লা শব্দ হৈ আছে অলপ চলপ তো চাওক কি ধুনীয়া পৰিৱেশটো চাওক বঢ়িয়া ন একদম তো চাওক ভিতৰত বলকচোন আৰু চাওক দেখুৱাম তো চাওক এনেদৰে ভিতৰত নাম কীৰ্তন কৰি পাঠ কৰি আছে তো চাওক এনেকুৱাকৈ চাওক বহুত ডাঙৰ হয় কৃষ্ণ জন্ম হোৱা শুনি আহিলে নাৰদ মুনি চাৰি মুখে ব্ৰহ্মাই পঢ়ে ধৰ আহে বৃষভতে সতী আহে পুষ্পৰতে বসুমতী কৰে নাভিছে তো আমি ভিতৰৰ পৰা আহিলোঁ এতিয়াতো ভিতৰত মানে নাম কীৰ্তন চলি আছে তো 7 দিনীয়া নাম কীৰ্তন চাগে এইবাৰ মানে এইবাৰ 14 দিনীয়া নেকি হয় মই ভালকৈ নাজানো আৰু আপোনালোকে কোনোবাই জানে তো কমেণ্ট কৰি জনাব তো মানে ভিতৰত নাম কীৰ্তন চলি আছে মানে ভিতৰত দেখুৱালোঁ মানে ভইচ অভাৰ দিব লগা হৈছে মানে শব্দ হৈছে তো সেইকাৰণে নাহিব চাউণ্ডটো তো আপোনালোকে চাই থাকক তো আৰু দেখুৱাম আগৰ ফালে যে গৈ কেনেকুৱা কি এইফালে পিছফালে ধুনীয়া তো এইফালে মোৰ পিছফালে চাব পাৰে আৰু বহুত কিবা কিবি আছে এইফালে চাব পাৰে তো বহুত ধুনীয়া লাগে যায় আহি ধুনীয়া একদম চাকি জ্বলাইছে তো চাওক এয়া আশ্ৰম এনেকুৱাকৈ চাওক ধুনীয়া একদম পৰিৱেশ ৰাতিৰ পৰিৱেশ চাওক কি ধুনীয়া চাওক আগত নাম কীৰ্তন চলি আছে একদম ধুনীয়া একদম বঢ়িয়া ভাল লাগিছে আপোনালোকে আহিব নিশ্চয় ধুনীয়া পৰিৱেশ একদম তো দিনত আহিলে সিমান এটা নাপাব আৰু হ'লেও দেখা পাব মানে বস্তুবিলাক তো ইমান ধুনীয়াকৈ নাপাব তো এতিয়া চাওক চাৰিওফালে লাইট জ্বলাই আছে এনেকৈ লাইট জ্বলি আছে তো ৰাতি আহিলে বহুত ভাল লাগে আৰু চাওক কি ধুনীয়া পালনাম কালিও আছে তো কালি আপোনালোকে আহিব পাৰে আহে যদি বলক আমি যাওঁ এতিয়া দেখুৱালোঁ যিখিনি পাৰোঁ তো ইয়াত বহুত ভিৰ মানে এতিয়া মানে পালনাম চলি আছে যিহেতু তো চাই থাককচোন আৰু নেক্সট আৰু কেতিয়াবা আহিম তো এইখিনিয়ে আপোনালোকে তো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু নকওঁ বেলেগ আকৌ তো বেকগ্ৰাউণ্ড মিউজিক আহি থাকিব পাৰে তো আপোনালোকে অলপমান সেইটো কৰিব মানে মই যিমান পাৰোঁ বেকগ্ৰাউণ্ড মিউজিকটো নোহোৱাকৈ কৰি দিম তো চাই থাকিব এতিয়া ওলাই যাওঁ ইয়াৰ পৰা বলক যাওঁ আৰু শেষ নেক্সট ভিডিঅ' আৰু আহিব এইটো ভিডিঅ'ৰ পাছত আৰু নেক্সট আৰু যাম ক'ৰবাত ফুৰিব তো দেখাম যাতে যাওক চাই থাকক